মা, ও মা, ভাত হৈছে নাই? ভোক লাগিছে। ও মা দিয়া না অকমান হ'বই আৰু বেছি সময় নাই। নোৱাৰো আৰু ৰ'ব, বহুত ভাগৰ লাগিছে। বা জানানে আজি যে মোৰ খুব ভাগৰ লাগিছে। আজি যে দোকানত ইমান কাম কৰিবলগীয়া হৈছে। বাইদেউ, ও বাইদেউ, ঘৰৰ বাৰু আছেনে নাই? বাইদেউ, অ' ৰীমা, তুমিহে? আহা আহা, ভিতৰলৈ আহা। মোৰ বেমাৰ। আহা আহা, ভিতৰলৈ আহা। আহা বহা। হ'ব দিয়ক, মই আকৌ পিৰিয়ড কৰিব নোৱাৰো নহয়। চকী এখন আছিলে, মোৰ কিবা এটা থওঁতে ভাঙিয়ে থাকিল। হ'ব দিয়ক বাইদেউ, মইতো কোনো বেলেগ নহয়। মই মানে আহিলো। আচলতে মানে আমাৰ ঘৰত অকণমান কাম আছিল। মই ভাবিলো আপোনালোককে কওঁ, পইচাটোনো বেলেগক কিয় দিম, নহয়নে বাইদেউ? তথাপিও মোৰচোন এতিয়া বেমাৰে, মই কেনেকৈ যাম? মইতো যাব নোৱাৰিম। মা, আপুনি নেলাগে নহয় বাইদেউ, চিমি যাব। চিমি তাইনো কেনেকৈ যাব? এই বাইদেউ, আপুনি ইমান কিয় টেনচন কৰিছে? তাই জানো মোৰ নিজৰ ছোৱালীৰ নিচিনা নহয়? তাইক জানো মই কাম কৰিব দিম? তথাপিও মাত্ৰ দুখনমান কাপোৰেই ধুব লগা আছে। আমাৰ এইটো আপুনি জানে কিমান যে এলেহুৱা, কাপোৰবোৰ একেবাৰে লেতেৰা কৰি থৈছে। আৰু ময়ো তলত বহিব নোৱাৰো, মোৰো দুখনমান কাপোৰ ধুব লগা আছে। সেইকাৰণে চিমিকে লৈ যাওঁ নেকি? ঠিক আছে খুড়ীমা, কাইলৈ মই যাম দিয়ক। ঠিক আছে, যাবা, সোনকালে যাবা। পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে, পইচা পাতি ভালেই দিম। হ'ব বাৰু, যাম। তেনেহ'লে মই এতিয়া গৈ থাকো। ক'ত যে পঠালে মোক। আৰে, তই এতিয়াও বহিয়ে আছ যে? আবেলি হ'ব হ'ল। এই কাপোৰবিলাক কোনে ধুব এতিয়া? তোক মই ইয়াত বহি থবলৈ আনিছো নেকি, হা? এইখিনিও ধুই দে। খুড়ী, মই ইমান কাপোৰ ধুব পাৰিম জানো? পইচা আনি দিছো নেকি, হা? সোনকালে ধু বুলি কৈছো। এনে পইচা দিয়া নাই নহয়। এক নম্বৰত কিবা লাগে নেকি দি দিয়া। এইপিনে চব কৰি দিয়া। এই নতুন মানুহ আহিছে 2 নম্বৰত। এইপিনে চব্জি লাগে। এই পানী জেগাত লৈ দে। দাদা নোৱাৰো। কি নোৱাৰ? সেইখিনি কাম কৰিব নোৱাৰ? কিয় ৰাখিছ তই? দাদা, এটা কথা আছিল। মোৰ ঘৰত বহুত প্ৰব্লেম হৈছে। সেইকাৰণে মোৰ এই মাহত দৰমহাটো দিব লাগিছিল। কি সোনকালে দিব লাগিছিল দৰমহা। পইচা লাগে তোক? হা পইচা লাগে? কাম কৰ। কি কাম কৰিছ? এই মাহত কিমান কাম কৰিছ? এইকেইটা ধুই দে। মোৰতো বেলেগ কাম কি আছে? এইপিনে লগাই দিয়া। এইপিনে কিমান আছে? 20 টকা পাইছে। 20 টকা। ধুই দে এইখিনি। কি হ'ল তোৰ? তই আকৌ গ্লাছ ভাঙিলি? এই দাদাক নকবি দে, দাদাই মোক মাৰিব। দাদাক নকবি দে। মই নকওঁ দে।
টেনশ্যন নলবি তই এইখিনি আপোনাক থৈ দে মই নকওঁ দে নাম ক'ত গলি ঐ কি হ'ল হয় না নেকি আৰে এইপিনে মানুহ ৰৈ আছে এয়া সোনকালে আৰে সিহঁতচোন একেবাৰে খবৰেই নাই ৰ কি হ'লনো তহঁতৰ আহা ঐ কি হ'ল ঐ হয় না নেকি ইমান দেৰি লাগে নে তই ঐ তই এইবোৰ কি কৰিলি হা এইবোৰ কি কৰিলি আছো হয় আমাৰ ইয়াত স্থানীয় লোক বহুতো কথা আছে দাদা কি হৈছে মই অলপ আগতে আহি পাইছোঁ আচলতে মই একো কথাটো ভালদৰে বুজি পোৱা নাই কি বা হৈছে আপুনি আপুনি কি কয় মানে এনেকুৱা মানে নিৰ্মম মানে অত্যাচাৰ কৰিছে এইটো আপুনি কি কৰিব লাগে নে নালাগে কি ক'ম আৰু এইবিলাক এতিয়া আমিতো সৰু মানুহ আমি কিবা জানে নেকি মই মানে চাহ খাইছিলোঁ থাকোঁতে কিবা হোটেলৰ ভিতৰত গ্লাছ ভঙা শব্দ শুনিলোঁ হয়তো মই কৈছিলোঁ ধমধমাৰ মাজমজিয়াৰ এইখন বৈশ্য হোটেলৰ মালিকে বৈশ্য হোটেলৰ স্বত্বাধিকাৰী এজন শিশুক কৰ্মৰত অৱস্থাত এটা গ্লাছ ভঙাৰে কেনেকুৱাকৈ মৰা বুলি আমি গম পাইছোঁ নিৰ্মমভাৱে অত্যাচাৰ চলিছে আমি গোটেই কথাখিনি আমাৰ স্থানীয় লোকক সুধিছিলোঁ কিন্তু কোনেও মুখ খুলিব খোজা নাই এতিয়ালৈকে আমাৰ ওচৰত কেইটামান শিশু আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে ঘটনাটো কি কি হৈছে ভাইটি সি মানে গ্লাছটো ধুইছিল ধুনীয়াকৈ হাতৰ পিছতে পৰি গ'ল সেইবাবে তাক দাদাই বহুত অত্যাচাৰ কৰিলে আৰু আমাকো মাজে মাজে অত্যাচাৰ কৰে কেতিয়াবা আমাক হেৰি পইচা খুজিলে কয় তোমাৰ কেইদিন হৈছে পইচা পাব তোমাৰ 100 টকা কাম কৰা আৰু 1000 টকা লেবেল দিয়া এনেকৈ কৈ ওলাই দিয়ে মানে আজি এনে আগতে এনেকুৱা ঘটনা ঘটিয়ে থাকে আগতেও ঘটিছে আগতে মাৰধৰ কৰিছে শিশু শ্ৰমিক কাৰণে বহুতো চাঞ্চল্যকৰ কথা উল্লেখ কৰিছে আমাৰ সন্মুখত গতিকে আমাৰ কেমেৰা পাৰ্চন নন্দিতা দেখুৱাব আমাৰ সমগ্ৰ পৰিৱেশ কিদৰে ঘটনাত ইয়াৰ চাঞ্চল্যকৰ হিচাপে তথ্য আমি পালোঁ বা কেনেকুৱা ঘটনা কেনেকৈ নিৰ্মমভাৱে অত্যাচাৰ চলিছে এজন শিশুৰ ওপৰত আমাৰ কেমেৰা পাৰ্চন নন্দিতা দেখুৱাইছে সমগ্ৰ পৰিৱেশ চাওক কেনেকৈ এজন শিশুৰ ওপৰত কেনেকৈ নিৰ্যাতন চলাইছে এইজন শিশুৰ বয়স কিমান হৈছে বা এতিয়া কাম কৰিব পাৰে নে নোৱাৰে তেনেকৈ নাচাই আমি মালিকৰ পৰা কিছু তথ্য আমি জানিব বিচাৰিম দাদা আচলতে ঘটনাটো কি হৈছিল কথাটো মানে ই মানে সদায় গিলাচ ভাঙি থাকে দোকানত আৰু এনেকৈ যদি সদায় মানে গিলাচ ভাঙি থাকে মোৰ ক্ষতি কৰি থাকে মই কেনেকৈ ইহঁতক বাৰু চেলাই দিম মাহত এনেকৈ যদি সকলোৱে মানে কামত অৱহেলা কৰে ভালদৰে কাম নকৰে সিহঁতকতো মই মাহ নহওঁতে চেলাই দিব লাগে গতিকে মই কেনেকৈ দিম বাৰু আপুনি কওক সেইবুলি আপুনি নিৰ্মমভাৱে অত্যাচাৰ কৰিব নেকি নাই চাওক তাৰ মই গাৰ্জেন সি যিহেতু মোৰ দোকানত থাকে তাৰ মই গাৰ্জেন হা যদি সি কিবা এটা ভুল কৰোঁতে মই দুটকা লগাই দিওঁ সেইটো যদি অত্যাচাৰ কৰা হয় সেইটো ভুল ভাৱ এটা ভুল ধাৰণা গতিকে তাক মই অত্যাচাৰ কৰা নাই মাৰি পেলোৱা নাই তাক জাষ্ট মই 2 থোপা লগাই দিছোঁ যাতে সি ইন ফিউচাৰ এই ভুলটো কৰি নাথাকে হয় দৰ্শকসকল মই স্থানীয় লোকৰ পৰা আমি বহুতো তথ্য আমি পালোঁ আমাৰ মালিকৰ আমাৰ দোকানৰ স্বত্বাধিকাৰীও বহুতো কথা ক'লে মানে বহুত আমাৰ নতুন তথ্য আমাৰ ইয়াৰ পৰা উদ্ঘাটন হ'ব গতিকে আপোনালোকে চাই থাকিব ডেইলি নিউজ 24 আপুনিতো শিক্ষিত মানুহ
কমাব দিব লাগে কিয় মাৰিছে ল'ৰাটোক? আপুনি জানেনে চাইল্ড লেবাৰ ইউজ কৰাটো কিমান ডাঙৰ ক্ৰাইম হয় আৰু তাতকৈও ডাঙৰ ভুল কৰিছে আপুনি এই ল'ৰাটোৰ গাত হাত তুলি সেই অপৰাধত আপোনাক এতিয়াই পুলিচত গতাই দিব পাৰোঁ বাদ দিয়াহে কোনে কি কৰিব মোক ঐ পুলিচক ফোন কৰ হয় দৰ্শক কলিয়াত আৰক্ষী উপস্থিত হৈছে গতিকে আমি আৰক্ষীৰ পৰা কিছু তথ্য জানিব বিচাৰিম বাইদেউ কি হৈছে ইয়াতে মানে আপোনাৰ কি কৈছে চাওক এতিয়াতো ইয়াতে সৰু ল'ৰাৰ ওপৰত অত্যাচাৰ চলি আছে আৰু আমি সকলোৱে জানো যে এজন সৰু ল'ৰাৰ ওপৰত আমি কোনো কামত লগোৱাটো এইটো আইনমতে দণ্ডনীয় হয় গতিকে আমি আমাৰ কাম কৰি যাম আৰু আমি আমাৰ কাম কৰা হ'লে আমি কমেণ্ট কৰিম হয় বাইদেউ 14 বছৰৰ তলৰ শিশুৱে কোনো কৰ্মত নিয়োজিত হ'ব নোৱাৰে আৰু এনেকুৱা বহু শিশুৱে বহুতো নিৰ্যাতিত হৈ আহিছে আৰু এনেকুৱা কম বয়সৰ 14 বছৰৰ তলৰ শিশু বৰ্তমান কৰ্মত নিয়োজিত হ'ব নোৱাৰে আইনমতে দণ্ডনীয় যিজনে মালিকে তেখেতসকলক কৰ্মত নিয়োজিত কৰে এই সন্দৰ্ভত য'ত নিয়োজিত হৈ আছে বা এনেকুৱা ধৰণৰ নিৰ্যাতিত হৈ আছে এনেকুৱা মানুহে এনেকুৱা ব্যক্তি আপোনালোকৰ আইনৰ সুৰক্ষাৰে ওলাই যাব নেকি আমি এতিয়া একো কমেণ্ট কৰিব নোৱাৰিম আমি আমাৰ ইনভেষ্টিগেশ্যন চলিব তাৰপিছত আমি কমেণ্ট কৰিম ইয়াক উঠা লগল অ'কে মেডাম মোক কিয় দিছে আপোনালোকে হয়তো ইতিমধ্যে আপুনি দেখা পাইছে দোকানৰ যিজন স্বত্বাধিকাৰী আছিল স্বত্বাধিকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰু বহু তথ্য আপোনালোকে আমাৰ নিউজ চেনেলতে আগলৈ পাই থাকিব আমাৰ ইয়াত কিছুমান ষ্টুডেণ্ট আছে তেখেতসকলৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম কি ক'ব বাইদেউ এই সন্দৰ্ভত মানে যি ঘটনাটো কেনেকৈ হৈছিল বা কি হ'ব এতিয়া আপোনালোকে কি ক'ব হয় 14 বছৰৰ তলৰ শিশুক আচলতে কামত নিয়োগ কৰিব নোৱাৰে এইটো আইনমতে দণ্ডনীয় আৰু যদি কোনোবাই এইটো কৰিছে তে উচিত শাস্তি পাবই লাগিব আৰু যদি কিবা কাৰণত দোষীয়ে উচিত শাস্তি নাপায় তেনেহ'লে আমি আন্দোলন কৰিবলৈ সাজু হ'ম হয় এইখিনিতে আমাৰ ষ্টুডেণ্ট যিজন আমাৰ ক'লে তেখেতে বহুত ভাল ডাঙৰ কথা এটা কৈছে 14 বছৰৰ তলৰ শিশুৱে ক'তো কাম কৰিব নোৱাৰে যদি ষ্টুডেণ্ট এজনে জানে এনেকুৱা ডাঙৰ দোকান বা মালিকৰ বা কোম্পানীৰ স্বত্বাধিকাৰী নাজানে নেকি জানিব লাগে এইটো সকলোৱে জানিব লাগে Stop